মোৰ দৰে আপোনালোকৰো হয় নেকি বাৰু? ৰাতি টোপনি আহিবই নিবিচাৰে আৰু দিনত টোপনি যাবই নিবিচাৰে। বাৰু যি নহওক, ৰাতিপুৱাই মুখত বাছডাল লৈ অলপ আগফালৰ পৰা ওলাই আহিলোঁ। যিহেতু আজি মোৰ এটা স্পেচিয়েল নিমন্ত্ৰণী আছে, দেখাম আপোনালোকক ক'ত যাওঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। ৰাতিপুৱাই খালী পেটত অলপমান কুহুমীয়া গৰম পানী মই খাওঁ। মায়ে ক'লে আগফালে এজন ককা ৰৈছে, মই চাহ দিলোঁ, তই কিবা এটা দি দেগৈ। গতিকে মই কিবা এটা দিলোঁ। পাই আমাৰ ঘৰলৈ আহে আৰু ভাল লাগে যেতিয়া আহে। কিন্তু মোৰ বিয়া কথা পায়ে সোধে। কি ক'ব আৰু, একো নাই, গাঁৱত এটা টোপোলা দিব লগা আছিল, দিবলৈ গ'লোঁ। যিহেতু মই আপোনালোকক কৈছিলোঁ মোৰ আজি এটা নিমন্ত্ৰণী আছে, খালী হাতেতো যাব নোৱাৰি। গতিকে মিঠাইৰ দোকানত সোমাই অলপ মিঠাই ল'লোঁ। চাহ দিলে আমাক। চাহৰ প্লেটখন দেখি কিন্তু খাওঁ খাওঁ লাগি গৈছিল আৰু মই গোটেইখিনি কমপ্লিটো কৰিলোঁ। আচলতে মই ক'ত আহিছোঁ আপোনালোকক জনাওঁ। মই আহিছোঁ মোৰ বন্ধু ৰাজীৱৰ ঘৰত। এয়া হৈছে ৰাজীৱৰ মাক। আৰু দেখুৱাম খুৰীয়েনো আজি আমাক কি কি খুৱায়। কেৰাহীত অলৰেডি মাংস বনাই আছে, হাঁহৰ মাংস দেই। ই হৈছে ৰাজীৱ, একদম ভিডিঅ'ত উঠিব নিবিচাৰে, লাজ কৰে। এই সেউজীয়া পৰিৱেশটো দেখিছে ন? এই পৰিৱেশটো হৈছে সিহঁতৰ ঘৰৰ। এই পৰিৱেশটো মোৰ খুবেই ভাল লাগে। ঘৰৰ ভিতৰতে কি সুন্দৰকৈ চৌকাটো বনোৱা হৈ আছে। মই বাৰু হেতাখন এনেহে লৈ আছোঁ দেই, মই একো বনোৱা নাই। বা ৰাজীৱৰ কিছুমান ব্যৱসায় আছে, তাৰ ভিতৰত এইটো এটা ব্যৱসায়। হাঁহৰ পোৱালিবোৰক দানা দিবলৈ আহিলে আৰু ময়ো লগতে আহিলোঁ। কিন্তু মই আৰু এটা সুন্দৰ বস্তু আপোনালোকক দেখাম। এই পৰিৱেশটোতো চাইছেই, পৰিৱেশটোৰ লগতে এটা মই পুখুৰীলৈ লৈ গৈছোঁ। এই পুখুৰীতে হাঁহবোৰ আছে, চাওকচোন এইবোৰ হাঁহ। এইবোৰ বহুত ডাঙৰেই হৈছে, আনাতকৈ আৰু ডাঙৰ হ'ব। হাঁহবোৰক খানা দিবলৈ আহিছে, ময়ো লগতে আহি গৈছিলোঁ। চাওক, খাই মজা লাগিব, একদম তেলীয়া হ'ব যেতিয়া। আৰু খুৰী অলৰেডি খানা বনাই হৈ গ'ল। চাওক, পোলাও বনাইছে, ভাত বনাইছে, ব্ৰইলাৰ, হাঁহ, কি নাই, দালি ভাজি সকলোখিনি আছে। মই কিন্তু সোৱাদ লাগি গ'লোঁ দেই। আৰু মই এনেও খাই ভাল পাওঁ, আপোনালোকে জানেই। খাই শেষ হ'ল, এতিয়া আহিলোঁ আমি গোটেইকেইটা বিচনাত, অলপমান আড্ডা দিলোঁ। আড্ডা দিয়া আৰু এতিয়া যাবলৈ ওলালোঁ। এই তিনিটা দেখিছেনে আহি আছে। আৰু ঘৰ নাপালোঁ, কিন্তু মা বোলে আকৌ কিবা কিনে। গতিকে সোমালোঁ, অলপমান শ্বপিং কৰিলোঁ। বিশেষ একো নাই, নৰ্মেল। তাৰপিছততো ঘৰৰ ওচৰতে বিহুখন পাতি আছে, কিয়নো ঘৰত সোমাম। গতিকে বিহু অলপ চালোঁ আৰু এতিয়া ঘৰলৈ আহিলোঁ। আজিলৈ ইমানতে, নমস্কাৰ।